নমস্কাৰ আজি মই আপোনালোকলৈ সুন্দৰ এটা ৰেচিপি লৈ আহিছোঁ এতিয়া বনাবলৈ আৰম্ভ কৰিছোঁ মই নাৰিকলৰ জোনবিৰি পিঠা এয়া মোৰ ঘৰে নাৰিকল হয় মই ফালি লৈছোঁ যাতে উঠিবলৈ সহজ হয় আৰু নাৰিকলটো চাই কিমান ডাঠ আৰু মই ৰুকনিখনো লৈছোঁ নাৰিকলখিনি সম্পূৰ্ণকৈ মোৰ ৰুকনিৰে ঢুকি লোৱা হৈছে আৰু ইয়াত চেনি দিছোঁ মই আধা বাতি আপোনালোকে যদি মিঠাটো বেছিকৈ খাই দিব পাৰে এয়া মই হাতেৰে ভালদৰে মই চেনিয়ে নাৰিকলে এনেকৈ সানি লৈছোঁ যাতে চেনিখিনি গলি যায় আৰু এনেকৈ মই ভালদৰে সানি লৈছোঁ মিক্স কৰি পেলাই যাতে গোটেই মিশ্ৰণখিনি যাতে মিহলি যায় চেনিৰ লগত আৰু গলি যায় এয়া মই সম্পূৰ্ণকৈ এতিয়া মই এনেকৈ ৰেডি কৰি লৈছোঁ আৰু এয়া মই আটাটো মঠি পেলাই প্ৰায় 15-20 মিনিটমান ৰাখি থৈছিলোঁ আৰু এতিয়া মই ইয়াত ইলাচি দিয়া হৈছে মই তেলিয়াই মই দিছোঁ গুড়িকৈ ইলাচিটো দিলে নাৰিকলৰ জোনবিৰি পিঠাটো খাবলৈ খুব সোৱাদ হয় আৰু এয়া মই জোনবিৰি পিঠাটো বনাবলৈ মই পুৰিটো এনেকৈ বেলি লৈছোঁ ৰুটিটো আৰু এনেকৈ 1 চামুচকৈ মই দি লৈছোঁ আপোনালোকে বেছিকৈও দিব পাৰে মই এনেকৈ দি লৈছোঁ আৰু এতিয়া পিঠাটো বনাবৰ বাবে মই এতিয়া এনেকৈ দিম জোনবিৰিটো নিচিনাকৈ আৰু এয়া মই আঙুলিৰ সৈতে এনেকৈ মই টিপি দিছোঁ যাতে নাৰিকলখিনি বাহিৰলৈ ওলাই নাহে আপোনালোকে ভালদৰে এনেকৈ টিপি দিব যাতে নাৰিকলখিনি বাহিৰলৈ ওলাই নাহে আৰু মই দ্বিতীয় পিঠাটো বনাবৰ বাবে এনেকৈ মই লৈছোঁ নাৰিকলৰ চামুচৰ সৈতে মই 1 চামুচ দিছোঁ আৰু এতিয়া মই সম্পূৰ্ণ নাৰিকলৰ পিঠা বনাবলৈ ৰেডি কৰি লৈছোঁ এয়া চাওক ইমান ধুনীয়া জোনবিৰি পিঠা দেখি ভাল লাগিছে আৰু খাবলৈ ভাল লাগে আপোনালোকে বনাই খাবচোন বহুত চিম্পল ৰেচিপি হয় খাবলৈ সোৱাদ হয় খুব ভাল লাগে আৰু চাহৰ লগতো খায়ো ভাল লাগে খুব ভাল লাগে টেষ্টি হয় আৰু এয়া মই কেৰাহীটো পাতি দিছোঁ তেল দিছোঁ মই গৰম হ'বলৈ আৰু মই এতিয়া জোনবিৰি পিঠাটো এয়া মই তেলত দিছোঁ আৰু মই এয়া দ্বিতীয় পিঠাটো এয়া মই দিছোঁ আৰু মই দ্বিতীয় পিঠাটো মই দিছোঁ এতিয়া মই লিটু কৰি দিছোঁ বহলে পাতলাই দিছোঁ যাতে অলপ সিজিবলৈ আৰু মই লিটু কৰি দিয়া হৈছে চাওক লাহে লাহে মোৰ নাৰিকলৰ পিঠাটো এয়া হৈয়ে আহিছে লিটু এনেকৈ কৰি দিয়া হৈছে আৰু নাৰিকলৰ জোনবিৰি পিঠাটো মচমচীয়াকৈ ভাজিলে খুব ভাল লাগে এয়া মই এতিয়া চাওক কিমান মচমচীয়া হৈছে কালাৰটো ইমান সুন্দৰ হৈছে আৰু মই তেনেকৈ দ্বিতীয় পিঠাকেইটা এনেকৈ মই বনাই গৈছোঁ দ্বিতীয় পিঠাকেইটা সেই এনেকৈ ধুনীয়াই হৈছে মচমচীয়াই হৈছে এয়া চাওক আৰু সেই বাকী পিঠাকেইটা মই এনেকৈ মই ইয়াত দি দিছোঁ নাৰিকলৰ জোনবিৰি পিঠাটো আৰু ইয়াত মই দ্বিতীয় পিঠাটো দিয়া হৈছে লগতে আমাৰ আৰু এটা দি দিছোঁ আৰু এতিয়া পাতলাই দিছোঁ পিঠাটো সিজিবৰ বাবে এতিয়া মই লিটুখিনিটো এয়া কৰি দিয়া হৈছে দ্বিতীয় পিঠাটো মই এনেকৈ লুটিয়াই দিছোঁ আৰু এইটো পিঠাও মই এনেকৈ লুটিয়াই দিয়া হৈছে যাতে নাৰিকলখিনিৰ ভিতৰত ধুনীয়াকৈ সিজি যায় আৰু মই জুইটো অলপ নৰ্মেলতে ৰাখিছোঁ এয়া চাওক কিমান এটা মচমচীয়া হৈছে খুব ভাল লাগে খাবলৈ ইমান চাহ কালাৰটো ইমান ধুনীয়া হৈছে আৰু এয়া মোৰ সম্পূৰ্ণ জোনবিৰি পিঠা ৰেডি আপোনালোকে এনেকৈ বনাই খাবচোন বহুত সহজ পদ্ধতি বনাব পৰা ৰেচিপি হয় খাবলৈও ভাল লাগে বহুতে সোৱাদো হয় কেতিয়াবা আলহী আহিলে আপোনালোকে এনেকৈ সহজ পদ্ধতি বনাই দিব পাৰিব আৰু চাহৰ লগত খাই বেছি ভাল লাগে ভিডিঅ' যদি চাই ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব এয়া আছিল আছামিজ থালি ৰেচিপি ব্লগ ভিডিঅ' ধন্যবাদ